অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে আইনু কি কৰি আছা চাও কি কৰি আছা তুমি মেহেন্দি এই ভগৱান কালি স্কুলত ফাংচন আছে না কি কৰিবা এইবাৰ সাউথ ইণ্ডিয়ান এংকৰিং আছে কেনেকৈ ক'বা প্ৰথমখিনি এবাৰ কৈ দিয়াচোন কোৱা এবাৰ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সুপ্ৰভাত আজিৰ এই সভাত সমবেত ৰাইজ জয় জয়তে মই 10মান শ্ৰেণীৰ ছাত্ৰী জ্যোতিষ্কা ডেকাই মানস ভেলী একাডেমীৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ এনেকুৱাকৈ তেনেকৈ যাত্ৰা আৰম্ভ হ'ব আৰু না ৰাতিপুৱা 9:15 তোমাক গৈ পাব দিছে মিছে তোমাৰ প্ৰগ্ৰেম আছে কেতিয়া 10টাত ভগৱান মই কেনেকৈ থাকিম তোমাৰ লগত তোমাৰ কি কি আছে প্ৰগ্ৰেম কৈ দিয়া মোৰ গান আছে এংকৰিং ওয়েলকাম স্পিচটো আছে আদৰণিৰ ভাষণটো আছে আৰু প্ৰাইজবোৰ ল'বলৈ আছে প্ৰাইজ ল'বা ন 4টামান দিয়া হ'ব আৰু মই চাই থাকিম আৰু কুপন লৈ ভাত খাব যাম এইজনীক চাওক ক'ত আহিছে এই ৰাতিপুৱাই বাপৰে আৰু জানানে এই বিয়া দিব ওলাইছোঁ ছোৱালীজনীক চাওক আপোনালোকে দৰা নোহোৱা বিয়া বোলে চাওকচোন স্কুলত ইমান ফাংচনৰ কাৰণে সাজোন কাচোন আপোনালোকে চাওক না ভালকৈ এইখিনি চাই লওক তাৰপিছতহে দেখা পাব আচল লোকটো দেখাই দিয়া আজি মই লৈ আহিছোঁ মাইনাক ৰয়েল বিউটি পাৰ্লাৰৰ যিহেতুকে আমাৰ ঘৰৰ ওচৰতে আৰু টাইমটো খুব বেছি তাৰমানে সদ্ধৰ হৈছে 9:15 তাই গৈ পাব লাগিব যিহেতুকে তাই আদৰণিৰ মানে স্পীচটো দিব ভাষণখিনি শুনাব ৰাইজক সেইকাৰণে তাই মানে মিছে কৈছে যে 9:15 উপস্থিত হ'বাই মই সৰধৰকৈ তাইক লৈ আহিছোঁ মোৰ ঘৰৰ কাষতে আছে এইখন আৰু এইয়া বিউটি পাৰ্লাৰৰ কাম আৰম্ভ কৰিছে এইটোৱে কৰি দিব আৰু দেখাত জানে আৰু কৰাৰ পিছতে বান্দৰী সুন্দৰী হৈ পৰিব নহয় জানো এতিয়া কি কোৱা আইনু বান্দৰী নহয় বোলে হয় সঁচাকৈ মোৰ ছোৱালীজনী বৰ ধুনীয়া এয়া মোৰ ফাইনেল লুক হৈ গ'ল আৰু এয়া হৈছে আণ্টি আজি মোক মেকআপ কৰি দিছে নামটো লভিতা মণিক মোৰ নাম আৰু পাৰ্লাৰখনৰ নাম ৰয়েল বিউটি পাৰ্লাৰ গতিকে আপোনালোকো আহিব এনেকুৱা ধুনীয়া ধুনীয়া লুক পাবলৈ আৰু এইফালে হৈছে বাজনী হেল্ল' বা তেওঁলোকে হেল্প কৰিলে খুব ভাল লাগিলে লাষ্ট কৰিছে মানস ভেলীৰে গতিকে এয়া ৰেডি আৰু আগতেও মই আপোনালোকক ভিডিঅ' দেখুৱাইছিলোঁ এইখন হৈছে মানস ভেলী একাডেমী স্কুল আৰু মাইনাৰ এতিয়া যিহেতু 10মান এবাৰ শেষ যিহেতুকে মাকো ভিডিঅ' কৰিলোঁ আপোনালোকে চাব দেখিছে সাজি কাচি আহিছে চাউথ ইণ্ডিয়ান লুক দিছে আপোনালোকেও তাইক আশীৰ্বাদ কৰিব আহক কি খবৰ আপোনাৰ ভাল তাইৰ গান আছে আৰু গান ভালেই হয় স্মাৰ্ট ছোৱালী আমাৰ ষ্টুডেণ্ট হেল্ল' গাৰ্গী বান্ধৱী লগত টিপাতৰিৰ পৰা দৌৰা এতিয়া 10মানলৈকে মই মৰিছোঁ আৰু এনেকৈ চাওকচোন ৰাইজ আপোনালোকে সিহঁতে নাচিব আমি এইটো পোলা লোৱা হেল্ল' মেম কি খবৰ ভালেই মেম এয়া মেডাম অসমীয়াৰ হয় নামকেইটা কওঁ আপোনালোকে মই পাটোৱাৰী মেডাম হয় তেওঁলোকে শিকাই বুজাই এইখিনি কৰিছে এতিয়া কি কৰে জানো পৰীক্ষা মানে আমাৰ বিশ্বাস আছে সম্পূৰ্ণ নাই ভালেই কৰিব ভৱিষ্যতে তাই যিহেতু সকলো পিনে ভালেই সকলো আশীৰ্বাদ কৰিব আশীৰ্বাদ আছে আমাৰ আশীৰ্বাদ থেংক ইউ দিয়ক ভাল লাগিল মানস ভেলী একাডেমীৰ মই ভয় কৰোঁ দেই নাই আৰু এয়া ছ'চিয়েলৰ মেম তাই এতিয়া লাষ্ট আৰু এইবাৰ কি কৰে নাই শি ইজ এ গুড ষ্টুডেণ্ট এণ্ড ওৱান অফ মাই ফেভৰেট ষ্টুডেণ্ট থেংক ইউ মেম সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু তাইৰ গান আছে এতিয়া আমি মঞ্চত বহি লৈছোঁ
We are going to start the program at sharp 10. 4 minutes are left. Arpana ma'am, you are requested to proceed with the beginning. The students should be ready here. I, Jyotideepa Talukdar, head girl of Manas Valley Academy, I am profoundly joyous and honored to have the opportunity to welcome everyone present here. ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে হে হে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে সুপ্ৰভাত আজিৰ এই সভাত সমবেত ৰাইজ জয় জয়তে মই 10মান শ্ৰেণীৰ ছাত্ৰী জ্যোতিষ্কা ডেকাই আপোনালোক সকলোকে মানাস ভেলী একাডেমীৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ গতিকে ভুল ক্ষতি কৰবাত যদি ৰৈ যায় আপোনালোকে নিজৰ বুলি ভাবি ক্ষমা কৰে যেন তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ ভিনব স্বাগত স্বাগত তীৰ্থ স্বাগত স্বাগত তীৰ্থ स्वागत स्वागत हो तीर्थ। हमारे विद्यालय के सम्मानीय प्रधानाचार्य महोदय जी, मुख्य अतिथि श्री जी, सम्मानीय अतिथि श्री जी, विशेष अतिथि श्री जी, उप प्रधानाचार्य महोदय जी, Everyone present here, respected members of the MVT, invited guests, guardians, the MVS staff, and the present audience. এই বছরে অনুষ্ঠিত করা পরিহা মানাস ভ্যালির ট্যালেন্ট শো কাম প্রাইজ ডিস্ট্রিবিউশন সেরেমনি এই বছরও আমি অতি উলহ মালহেৰে উদযাপন কৰিব ওলাইছো। Respected Chairman of Manas Valley Educational Trust, Mr. Prasanto Kumar Nath, other members of the Manas Valley Educational Trust, on various cultural program, and each of the program is selected on the basis of some theme. Every program has got some theme here. Shared by Kaushika Roy and Nibin Nirban Das, and the third position is shared by 4A Greenhouse. Third position goes to Shivangana. Ayushi Varshi Krishna, Class 2A, Blue House, and कभी है धूप जिंदगी हर पल दूसरा हिंदुस्तान स्वातंत्र्य रूह की ग्रीवा में अनमोल विजय की माला है। स्वातंत्र्य भाव नर का अदम्य, वो जो चाहे कर सकता है। शासन की कौन बिसात पांव विधि की लिपि पर धर सकता है। सावरकर, तुमको 2 बार का उम्र कैद का सजा मिला है। 50 बरस बाद सरकार तुमको छोड़ देगा। करती नादानियां क्यों पूछो तो आई फूलों का तारों का सबका कहना है 1000 ने मेरी
में है तो वही है जहाँ मेरे राघव है। आपकी परछाई आपका साथ छोड़ सकती है। हे महाकाल, मैं जानता हूँ कि तुम मुझे मेरे अहंकार का दंड देना चाहते हो, परंतु मैं अपने अहंकार को नहीं छोड़ूं। मुझे अपनी शक्तियों पर अहंकार करने का पूर्ण अधिकार है। रावण मिट जाएगा परंतु झुकेगा नहीं। जय राजा राम राम राम। करके गोल सीते पर जाके बोल मुर्गी का जोड़े अंडे का क्या होगा, अरे लाइफ मिलेगी या तवे पे फ्राई होगा। जिसका देखा क्लास 10B ग्रीन हाउस। मैं बीत रहा है। मुझे लगता है स्वराज्य का जो सपना मैंने और तुम्हारे पिता ने देखा था वो जल्द ही साकार होगा। बहुत सावधान रहना, समूह नाश कर देना। जब तक मैं अफजल खां का मरा हुआ मुंह नहीं देख लेती तब तक मैं चैन से नहीं रह पाऊंगी। I'd like to request our respected Hemanto Deka sir to give away the prizes. Papa, to felicitate our respected sir. মই ওর হাতেৰে মানে ছোৱালীক প্ৰাইজ পাব বুলি ভাবিছিলে। নাজানো কিবা কৰে আৰু দিবতো লাগিবই। Section B. The third position goes to Shraddha Mandal Section B. Musical moment section are hereby instructed to come back. Goes to Jyotisha Deka class 10B Greenhouse. Important announcement for Rituraj, Pravit, again who? Priyanujan. And I'd like to thank you. I'd like to request
Deka, 10B Greenhouse. মই হাতখনিৰ পৰা পৃথক হৈ উত্তৰ পূৰ্বাঞ্চলৰ এখন স্বাধীন ৰাজ্য হিচাপে স্বীকৃতি পাওঁ। মই ত্ৰিপুৰা বৰ অসমৰ পৰা বিভাজন হৈ 1972 চনত মই স্বতন্ত্ৰ ৰাজ্য হিচাপে গঠিত হওঁ। First position goes to Munmi Bharadwaj, 10B Yellow House. Second position goes to Prajatika Devi, 10B Blue House. Third position goes to Chavi Dhirasaria, 10B Blue House. বৃহৎ অসমীয়া জাতিৰ অংশ বুলি আমি নিজকে পৰিচয় দি আহিছোঁ ককাটি, কিন্তু আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে এতিয়া সম্প্ৰীতিৰ এনাজৰী চলি নিজৰ নিজৰ সুকীয়া পৰিচয়ৰ সন্ধান কৰিছে। নিজৰা উপনৈৰ সমন্বিত শকুতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহু জাতি উপজাতি আৰু জনজাতিৰ কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ সমন্বিত শকুতি। কৃষ্টি সমাজ আৰু সংস্কৃতিৰ বিষয়ে আমাৰ গভীৰ জ্ঞান থাকিব লাগিব। গতিকে আমি সকলোৱে মিলি সংস্কৃতিৰ যোগেদি সমাজখন সংস্কাৰ কৰা হওক। Who says that? It's wrong. It's Yellow House. Yellow House was very much trending, and Yellow House was actually in the topmost position. Red or green? Green. Sure. Maybe red. Okay. Total points in the games and sports, they had 244 and 145 in the co-curricular.
Total points were 389. And that second position goes to Greenhouse. Highest ever 460 points. First position goes to Red House. নাৰী হৈছে সৃষ্টিৰ আধাৰ নাৰী শব্দতেই নিহিত হৈ আছে অন্তহীন প্ৰেম প্ৰেৰণা সৌন্দৰ্য আৰু ত্যাগ Sorry, not best, Master Ambient Junior. That's really one big award that you have got. So, all the year round, by calculating all the marks and all the prizes for every co-curricular, sports and everything. And thank you, Hemantika sir. Shreyas Bandia. But unfortunately, Shreyas Bandia is not here. He is in Jorhat. So, we'll give it during the school hours. Munmi Bharadwaj, if you are present here, parents of Munmi Bharadwaj also, if you are here, you are requested to come to the stage. Thank you, congratulations Munmi. Because of the catch, his marks went high. Ma'am will cover what? Mr. Sanjeev Muroy, Principal of Manas Valley Academy, and he was hot, and this is very nice. And all of you are requested to join. ফাংচনকে সম্পূৰ্ণ বিদায় লৈ আমি যাওঁ ইহঁত গোটেই 10ৰ আৰু আপোনালোকো আশীৰ্বাদ কৰিব যাতে পৰীক্ষাৰ ৰিজাল্টবোৰ ভাল হয় আৰু আমাৰ আছে কি পাইছা কৈ দিয়া পাৰ্টি লাগিব কিন্তু পাৰ্টি বাই 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 বাই